টুটি কাজিৰঙা চাম। তো এতিয়া আৰু লাষ্ট 2 মাহ আছে, এই 2 মাহৰ ভিতৰত যদি আপোনাৰ কোনোবাই এলিফেণ্ট চাফাৰী কৰিম বুলি ভাবিছে যে কাজিৰঙাত হাতীৰ পিঠিত উঠি কাজিৰঙা চাম। তো নমস্কাৰ ভাই বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল, ময়ো ভাল আছোঁ। আজি ভিডিঅ'টো আমাৰ বৰ্দাৰ ওচৰৰ পৰা আৰম্ভ কৰিছোঁ। এইফালে আমাৰ বৰ্দা আছে আলিখুৰা, মই বৰ্দা বুলি মাতোঁ, চবেই আলিখুৰা। ইয়াতে আমাৰ বৰ্দা মানে ৰাইজৰ আলিখুৰা, বাগৰিত হয় নে নহয় কথাটো? আপোনাক ৰাইজে আলিখুৰা বুলি মাতেনে? আৰু মই কি বুলি মাতোঁ কৈ দিয়ক একবাৰ। মই বৰ্তা বুলি মাতোঁ। তো আজি আহিলোঁ আমাৰ জয়তৰাৰ ওচৰত। তো জয়তৰাক ওচৰত আহি মই একদম মেইন মানুহৰ লগ পাই গ'লোঁ, বছ, একদম মেইন বছৰ লগ পাই গ'লোঁ। তো গাইছ অলপ নেৰানেপেৰা বৰষুণো দি আছে। এইফালে আমাৰ বছে কলগছ টানি আছে জয়তৰাক লৈ। এইফালে জয়তৰা কলগছকেইটা ছাইডত থৈ আছে, কাৰণ বৰষুণ আৰু ইয়াত গৰুৰ এটা বহুত সমস্যা, গৰুৱে চব কলগছকেইটা খাই দিয়ে মানে। তো সেইটো কাৰণে আমাৰ বৰ্দাই এতিয়া গৰু খেদি আছে। তো এইফালে হাতীৰ কলগছকেইটা আনি থৈছে, আৰু এটা হাতী আছে ইয়াতে, কাঞ্চন বুলি হাতী, আমাৰ কাঞ্চন ইয়াতে থাকে। তো এইফালে পূৰা বছে লাগি আছে আৰু কামত। তো গাইছ ওলাই আহিলোঁ আৰু ৰুমতনো কিমান বহি থাকিম অকলে, ভালো নালাগে, চব বুঢ়া মানুহকেইটা আছেই, আৰু বুঢ়া মানুহকেইটাই আছে, লগৰীয়া কোনো নাই। সেইটো কাৰণে অলপ ওলাই আহিলোঁ ৰুমৰ বাহিৰত, বেলেগ ৰুমত আহিলোঁ, আমাৰ বছৰ ৰুমত আহিলোঁ, চিলে। এইফালে আমাৰ জয়তৰা আছে মম, আমাৰ জয়তৰাকটো সকলোৱে চিনি পায়, লগতে আমাৰ আলিখুৰাকো বহুতে চিনি পায়, চিনি নোপোৱা আলিখুৰাক কোনো নাই এনেকুৱা মানুহ। আৰু জয়তৰাকটো চবেই চিনি পায়। এইটো হৈছে আমাৰ জয়তৰা। আৰু কালিয়া ধাৰু এনেও এটা ইউটিউব চেনেল আছে, ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে। কালিয়া ধাৰু ভিডিঅ'কেইটা চাব, সিও ভাল ব্লগ দিয়ে, বহুত দূৰত হাতী লৈ যায়। গুৱাহাটী দা এলিফেণ্ট বয় আছাম ইউটিউব চেনেলটোৰ নাম। কালিয়া দা গুৱাহাটীৰ হাতী চলায়। আমাৰ মম বৰষুণৰ বাবে অলপ লেতেৰা হৈ আছে ন গা? আজি গা ধুৱাবা নে? একদম ধুনীয়াকৈ ভাজ কৰি থৈছে কলবোৰ। মম মাতটো একবাৰ দিয়া না, তোমাৰ মাতটো বহুত শুনা নাই। মম এয়া মম আমাৰ মাত দেই। মম এই মাতটো লাগে মোক। মম মজা, ধুনীয়া। মানে ইচাৰা দিলে বুজি পায় চব। কিছুমানে মুখেদিও কয়, কিছুমানে মুখেদি নকয়। যোনবোৰে মুখেদি নকয় সেইবোৰে ইচাৰা দিয়ে, আৰু যোনবোৰে মুখেদি কয় সেইবোৰতো মুখেদিয়ে কৈ দিয়ে যে আগে পিছু এইবিলাক কৈ দিয়ে। আৰু কিমান ধুনীয়াকৈ কলটো লৈছে, কলটো লোৱাৰ ষ্টাইল চাইছেনে আপোনালোকে? একদম দাঙি লৈ আহিব। এইটোকে কয় আমাৰ জয়তৰা। তো গাইছ আপোনালোকক এটা মেছেজ এটা দিব বিচাৰোঁ যে আজি 15-20 দিন আগত আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত পৰ্যটকৰ বহুত হাহাকাৰ আছিলে, হাতী চাফাৰী, জীপ চাফাৰী টিকেট পোৱা নাছিলে। তো এতিয়া আৰু লাষ্ট 2 মাহ আছে, এই 2 মাহৰ ভিতৰত যদি আপোনালোক কোনোবাই এলিফেণ্ট চাফাৰী কৰিম বুলি ভাবিছে যে কাজিৰঙাত হাতীৰ পিঠিত উঠি কাজিৰঙা চাম, বা জীপ চাফাৰী কৰিম, জীপত উঠি ঘূৰিম, তো তাৰ বাবে কণ্টেক্ট কৰিব পাৰে। ডিছক্ৰিপশ্যন মোৰ নাম্বাৰটো দিয়া আছে, তো আপোনালোকে কণ্টেক্ট কৰিব। তো আমাৰ হাতীকেইটাৰ ওপৰত চাফাৰী কৰিব, আৰু আমাৰ হাতীকেইটা চাই যাব, লগতে আমাকো লগ পাব। কাজিৰঙা নেশ্যনেল পাৰ্ক, ৱেষ্টাৰ্ণ ৰেঞ্জ, বাগৰি বনাঞ্চল, এইফালে আমাৰ বছক লগ পাব, জয়তৰাক লগ পাব, আৰু বহুত হাতীক লগ পাব। আৰু
তো আপোনালোকে জলদি জলদি আহিব যদি কোনোবাই আহিব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যনত মই নাম্বাৰটো দি দিম আপোনালোকে কণ্টেক্ট কৰিব অঁ এইটো জানে ৰাইজে ডিম্পুৱে গা ধুইছে জানে ডিম্পুৱে গা ধোৱা বুলি এইটোৱে আমাৰ আমাৰ ডিম্পু বৰুৱা তেওঁৱে এইটো হাতীৰ লগত এজনী হাতীৰ লগত গা ধুইছিলে মংগলদৈত আমাৰ জিমিদাই লৈ গৈছিলে কণ্টেক্ট কৰি আপোনালোকে আৰু দেৰি নকৰিব আৰু লাষ্ট 2 মাহে আছে তো এই 2 মাহৰ ভিতৰতে যদি কোনোবা ভাবিছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আমি হাতীৰ পিঠিত উঠি চাম তো আহিব পাৰে তো থেংক ইউ ফৰ ৱাচিং ব্লগ আজিলৈকে ভিডিঅ'টো ইমানটো সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে নিশ্চয় এটা লাইক কৰি যাব আৰু মোৰ চেনেলত প্ৰথমতে ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অন কৰি ৰাখক এনেকুৱা হাতীৰ ভিডিঅ' আৰু পাব এইফালে আমাৰ জয়তৰা মই কথা পাতি জয়তৰা তলতে সোমাই গৈছিলোঁ তো আজিলৈকে ভিডিঅ'টো ইমানতে কৰিলোঁ তো বাই বাই গাইছ আকৌ লগ পাম নতুন ভিডিঅ'ত